আৰু গম পাইছেনে বাৰু মোৰ ফৰচুনাৰত আজি এজনী ড্ৰাইভৰনী দেখা পাইছে যে পিছে সকলো কথা কৈ আছো ৰখিব নচলাই নহয় ভয় খাব নালাগে সকলোকে নমস্কাৰ আই এম ফ্ৰম বৰগাং সকলো কথা জানিবলৈ অকণমান ৱেইট কৰিব লাগে নহয় জানো বাৰু গাইজ এইফালে ৰ'ব এইফালে আকৌ আমাৰ ভনীয়েক পালেহি এওঁ মানে এইচ এছত ফাইনেল দিছিল সিহঁতৰ ৰিজাল্ট মানে ভালেই হৈছে বুলি মানে মহাবিদ্যালয়ত মাতিছে আৰু তেওঁলোকক সম্বৰ্ধনা জনাব যিয়ে নহওক মই বোলো মোৰ ফৰচুনাৰতে লৈ যাওঁ আৰু এনেতে গৈ আছো আৰু গম পাই ফৰচুনাৰ যি স্পীডত গৈ আছে বাবা যিয়ে নহওক এনেকাকৈ গৈ লাহে লাহে আমি উপস্থিত পালোহি মহাবিদ্যালয়ত পিছে এনেকা গমেই পায় আৰু আমাৰ গাঁৱৰ মহাপুৰুষ কেইজন আছে সিহঁতে কৈ আছে মহাপুৰুষ আমি হ'লে কি হ'ব আপুনি আমাৰ গুৰু মহাগুৰু এজনী আছিল আমাৰ গাংমথানৰ এইচ এছ টপ কৰা ছোৱালীজনী 91.6% আছে যিয়ে নহওক ভণ্টিজনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিয়ে নহওক মই এনেকৈ গৈ আছোঁ আৰু চৰি পাহৰি গৈছিলোঁ স্কুল ছুটি হ'ব বুলি পিছে দুইজনী আহি আগতেও ৰখি আছিলে পিছে মোৰ টমটম নহয় ফৰচুনাৰহে ফৰচুনাৰত বহি তেওঁলোকক কৈ আছে দাদা আপোনাৰ ACDC ফৰচুনাৰ পুৰা ভাইৰেল হৈ আছে তোমালোকৰ আশীৰ্বাদত মোৰ ভাইৰেল হৈ আছে পিছে আপোনালোকো ক'ব লাগিব আৰু এনেকৈ মোৰ দেখি পাইছে আৰু ৰ'ব অথনি যে মই কৈ আছিলোঁ মোৰ ড্ৰাইভৰ ফৰচুনাৰত যে ড্ৰাইভৰ ৰাখিছিলোঁ তেওঁ মোৰ ড্ৰাইভৰ নহয় তেওঁ আছিল আমাৰ পেহীয়ে পিছে এই দুজনী আছিল আমাৰ গাঁৱৰ ভনীয়ে পিছে খাই আছে চানা লৈ আছে মজা যিয়ে নহওক আৰু এনেতে মই ভাবিলোঁ ব'লা পেহী আমি যাওঁ আৰু এনেকৈ যাওঁতে মানে মনত পৰিলে যে আজি এখন দেখোন 2:30 বজাত ভণ্টিহঁতক লৈ যাব লাগে পিছে 2:30 বজাত আহি উপস্থিত পালোঁ ভণ্টিহঁতক হাই হেল্ল' দি পেলাই মোৰ ফৰচুনাৰত বহিলে আৰু এই আমাৰ মহাপুৰুষ কেইজন বোলে কৈ আছে দাদা আপুনি ফেমাছ হৈ গৈ আছে মই বোলো হয় ভণ্টি কি ক'বা আৰু তোমালোকৰ আশীৰ্বাদ পিছে আৰু এয়া নেক্সট ভিডিঅ' লগ পাবলৈ লাইক কমেণ্ট কৰি দিব